খবৰ আশা কৰোঁ সকলো ভালে আছে মই বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু বাকি মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই কেতিয়া হ'ল পূজাৰ আগৰ পৰা মানে মই ভিডিঅ' দিয়া হোৱা নাই কিয় দিয়া হোৱা নাই সেইটো কাৰণে মই এটা ভিডিঅ' বনাইছোঁ তাত দিমগে আৰু এইটো ভিডিঅ' দিয়াৰ পিছত মই দি দিম তাৰপিছত গম পাব আৰু আজি এঠাইত যাম মানে আমি পিকনিক যাম আৰু ইয়া বাইদেউ পিকনিক যাম ক'ত যাওঁ সেইটো মই যাই কিনে ক'ম এতিয়া নকওঁ গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈ কি আহি পাই গ'লো পিকনিক প্লেচ কোনে বাবু পিকনিক প্লেচ আমি আহি পালোঁ বেছি দূৰ নহয় আমাৰ ওচৰতে মদনকামদেৱ তাতে আহিলোঁ পানী নিবলৈ পিকনিকৰ আয়োজন হৈছে আমি পানী ভৰাই একদম ভাগৰি গৈছোঁ ইমান এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ এয়া কণী বইল কৰিছে তাৰপিছতে ইয়াতে বাইদেউ হৈ আছে এনেকৈ খাম আৰু বাকী আহিব আছে কেইজনমান তুমি হারে আসা মোর প্ৰতিটো গানে গানে নিজৰ বুড়ি বলে তুমি আসা বুকুতে বিচাৰো মই তোমাৰ বনত কুমলি মোক কিন্তু বেয়া দেখাখিনি উঠে নিদিবি কাটি কাটি দিলি এতিয়া চিকেনটো বহাই দিয়া হৈছে আৰু এতিয়া চিকেনটো বনাই আছে তাৰপিছত আমি এইফালে আৰু আলুৰ বাকলি গুচাই আছোঁ এইবিলাক ৰেডি কৰি দি আছোঁ আৰু শেষলৈ চাই থাকিব এয়া আমাৰ হৈ গ'ল চিকেন ফ্ৰাই আৰু এতিয়া আমি খাম আৰু এইফালে বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা ইয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ চকুৰ ভাষাৰ কোৱানা এইফালে আমাৰ হাঁহৰ মাংসটো বহাই দিলে মই দেখুওৱা নহ'ল আৰু এতিয়া হ'বৰে হ'ব নমাবই হ'ব আৰু এতিয়া আমি ভাত খাব ৰেডি কৰিমেই আৰু লাহে লাহে বাকী হৈ গ'ল সকলো এই পোলাওখিনি ঘৰতে বনাই আছে গীতুই বনাইছিল পোলাওখিনি আৰু তাই বনাই লৈছিল যিহেতু আমি ভাত কমকৈ বনাইছোঁ পোলাও আৰু আমি ভাত মিলি দুইটা খাম তাৰপিছত চাই থাকিব ভিডিঅ'টো আৰু এতিয়া আমি ভাত খাবলৈ বহিছোঁ এইটো হাঁহৰ মাংস
এইখিনিয়ে হ'ল আজি আমাৰ খানা খোৱাৰ থালিখন। ইয়াত আছে ভাত, পোলাও, তাৰপিছতে চিকেন আৰু শুকান ভাজি, তাৰপিছত হাঁহৰ মাংস। এই হাঁহৰ মাংস গিটো বিলাই আছে। তাৰপিছত এইখিনি আৰু এইটো হাঁহৰ মাংস, তাৰপিছত পোলাও, চিকেন, পাপৰ, ভাত আৰু সৰু আলু ভাজি। তেন্তে আমি এতিয়া খাই লওঁ আৰু খাই লোৱাৰ পিছত লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈ। এতিয়া গীতুহঁত ঘৰলৈ যাবলৈ ওলাইছে, আমিও যাম। এতিয়া ৰখি আছোঁ আৰু এতিয়া আমি গাড়ী ৰখি আছোঁ। তাৰপিছতে আমি যাম, গাড়ীখন আহিলে যাম আৰু এয়া বাইদেউ ৰখি আছে। তাৰপিছত তেনেকৈ আজিৰ দিনটো কটালোঁ। খুব ভাল লাগিল। একেলগে ঘৰততো খায়ে থাকোঁ ন, গতিকে একেলগে এনেকৈ ওলাই আহি এসাঁজ খালে বহুত বেছি ভাল লাগে। আৰু ভিডিঅ'টো মই আজি ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু লগতে মই শেষত ভিডিঅ' দুটা দি দিছোঁ, हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो, अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो। ये वक्त हमारा जो एक बार गया तो आए ना दोबारा, समझ लो जरा ये हवाओं का इशारा मेरे यारो, अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो, अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी